নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু এছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ইণ্ডিয়ান কোষ্ট গাৰ্ড নেভি ডমেষ্টিক ব্ৰাঞ্চৰ বিষয়ে। ডমেষ্টিক ব্ৰাঞ্চৰ চিলেবাছ কি আহিব। বন্ধুসকল, মই অলৰেডি জইন ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ওপৰত ভিডিঅ' 2টা বা 3টা বনাই থৈছিলোঁ। আপুনি মোৰ চেনেলত যে এই ভিডিঅ' কেইটা চাব। বন্ধুসকল, আজি আলোচনা কৰিম কি চিলেবাছ আহিব ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ৰিটাৰ্ণ এক্সামত। বন্ধুসকল, প্ৰথমতে আপোনালোকক কৈ দিওঁ যে ৰিটাৰ্ণ এক্সামত কোনো নিগেটিভ মাৰ্ক নাই। যিটো ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ৰিটাৰ্ণ এক্সাম হ'ব, সেইটো অবজেক্টিভ টাইপ কুৱেশ্যন এনচাৰ হ'ব। ইয়াত ছাবজেক্টসমূহ ভাগ কৰি দিয়া হৈছে। আপোনালোকে দেখিবলৈ পাইছে যে আপোনাক বিভিন্ন ধৰণৰ ছাবজেক্ট দিয়া হৈছে। আপোনাৰ মোটামুটি 6টা ছাবজেক্ট আছে। এই 6টাৰ ভিতৰত আপোনাৰ আহিব। প্ৰথমটো হৈছে আপোনাৰ কাউণ্টিটিভ এপ্টিটিউড, তাৰপিছত দ্বিতীয়টো হৈছে আপোনাৰ মেথমেটিক্স, তৃতীয়টো হৈছে আপোনাৰ জেনেৰেল চায়েন্স। বন্ধুসকল, চতুৰ্থ ছাবজেক্টটো হৈছে আপোনাৰ জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছ আহিব। আৰু 5 নম্বৰটো হৈছে আপোনাৰ জেনেৰেল এৱাৰনেছ। আৰু লাষ্টটো হৈছে ৰিজন ভাৰ্বেল নন ভাৰ্বেল। এইটো আপোনাৰ ছাবজেক্ট আহিব 6টাৰ ভিতৰত। বন্ধুসকল, এনেধৰণৰ ছাবজেক্ট আহিব। নেক্সট ভিডিঅ'টো ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ এডমিট কাৰ্ড কেতিয়া আহিব আৰু কেনেদৰে ডাউনলোড কৰিব, এই ভিডিঅ'টোৰ ওপৰত ভিডিঅ' বনাম। বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।